ইমানখিনি হাজিৰা কৰিলোঁ, ধান কাটিলোঁ, পইচা জমা নহ'লেও ক'ত যে গ'ল পইচাবিলাক ক'ব নোৱাৰিছোঁ। আৰু ঘৰত নাতিকেইটা বৰ দুষ্ট নাই, ইটো খাওঁ সিটো খাওঁ ইটা কৰি কৰি গোটেইখন পইচা শেষ কৰিলে। এই কাপোৰ ধাৰখিনি মাৰাই নহ'লে। কি যে কৰা যায়, মোৰ সেইবাৰ আনি থৈ দিয়া পইচাখিনি আছে, এবাৰ মাজতে পুতি থৈ দিয়া। এতিয়া আৰু ওলাবগৈহে লাগিব। এতিয়া ভয়ো লাগে নহয়, ৰাতি ওলাব লাগিব আৰু। বৰ ঠাণ্ডা পৰিছে, মনি নোজা হৈছে, কিন্তু এতিয়া হাতত পইচা নাই, কেনেকৈ ওলাব লাগিব আৰু। পাদে বুঢ়ীমা আপোনাৰ দেখা দেখি নাই, আজিকালি ক'ত থাকেনো? ভদেশ্বৰী, আজি বেলি পশ্চিম ফালে উদয় হ'ল যেন পাইছোঁ। কি মন কৰি আহিলি? বা বহিবি আপোনাক মই ন খাবলৈকে মাতিবলৈকে আহিছোঁ। বহিবলৈকে মোৰ টাইম নাই, ঘৰত ঢেৰ এখন কাম, ঘৰত মানুহ বহুত, কিন্তু কাম কৰা মানুহ নাই নহয়। যাব গধূলি কয় মানে সন্ধিয়া টাইমৰ পৰা যাব আৰু অলপ কাম চাম কৰি দিব, তামোল চামোল গুচাই দিব আৰু জুই একুৰা ধৰি দিম। ঠাণ্ডাও পৰিছে নহয়, সেইকাৰণে আৰু বেছি দেৰি কৰিবলৈ মন নাই আৰু 8টামান বজাত শেষ হোৱাকৈ কৰিব খুজিছোঁ আৰু ভাত পানী খাই আহিব আৰু গোটেইকেইটা যাব। হয় নেকি? ন চাউল খাবলৈকে কোনেও এবাৰ মোক মাতাই নাই নহয়, বহুত মই ভাবিছোঁ। এই ভাদৰ বুঢ়ী সকলোৱে পাহৰিলে নে গাঁও বুলি, তয়ে যি মনত ৰাখিছ আৰু বৰ ভাল কৰিছোঁ। বৰ মই খাবলৈকে পোৱা নাই, বৰ খাবলৈকে মন যায় আছে, গম পাইছনে? নিজৰ সেই খেতি বাতিও নোহোৱা হ'ল আৰু এতিয়া আৰু ক'ত খাবলৈকে পাম। হ'ব দে যাম, মই যাওঁ সোনকালে যাওঁ, সেই বজাৰতো যাব লাগিব। ইহঁতক কৈছিলোঁ যে মাছখিনি বাচি থবি, ক'ত বাচিব, ইহঁতক একো আশা কৰিব নোৱাৰি। ছোৱালীজনীও যিহে ছোৱালী হ'ল আৰু চিংকিজনী বিয়া দি দিব লাগিব বাপেকেইটাই, একো এটা কাম নকৰে। মই ইমান মাকজনী কাম কৰোঁতে সি যে কৰ জাতক গ'লেও একদম কাম কৰিবলৈ ইচ্ছা নকৰে। কি যে কৰি খাব ছোৱালীজনীয়ে ঘৰলৈ বিয়া দিলে, মোৰ টেনশ্যনে হৈছে আৰু। ভদেশ্বৰী আণ্টি ক'ত গৈছিলে? ভদে মই এইফালৰ পৰা আহিছোঁ ৰ। তই ক'ত যাওঁনো? কিখন এনেকৈ খোজকাঢ়ি ফুৰিছ যে? কিনো ক'ব আৰু, অকলশৰীয়া জীৱন আৰু তোক অতখন বয়স হ'ল, এতিয়া সেই বিয়া চিয়া পাতি সেই ঘৰ সংসাৰ কৰিব নোৱাৰে, কি এনেকৈ অনাই বনাই ঘূৰি ফুৰিলে হ'ব নেকি? সেইটো মই নভবা নহয়, ভাবিছোঁ, কিন্তু সেই ছোৱালী পাবলৈকে নাই নহয়। আপুনি দেখাই দিবচোন। মইনো আৰু ক'ত ছোৱালী দেখাম আৰু, নাই নহয়, আমাৰ চিনাকিহে গোটেই বিয়া হ'লে নহয়, তেনেকৈ নাই আৰু। তই নিজে চাই ল'ব লাগিব, কোনেনো কাৰ কাৰণে চাই দিব কচোন আজিৰ দিনত। আপুনিও আৰু আপোনাৰ ছোৱালীজনীকে মোলৈকে নিদিয়েনো কিয়? মই তাৰ বহুত সুখত ৰাখিম নহয়। কি কলি? চেণ্ডেল খুলি ঠালো লগাই দিম, চিনি পোৱা নাই, কাক কথা কৈছ? কি দৰকাৰ পৰিছে মোৰ ছোৱালীজনী তোৰ নিচিনা তোলৈকে দিব লাগে? হ'ব যাওঁ, মই তই ক'লৈকে যাব আছিলি, গৈ থাক। এইবিলাক মাত দিবই নালাগে, কি কৰিব যে মাত দি লৈছিলোঁ নহয়। আণ্টি শুনিছোঁ আজি আপোনালোকৰ ঘৰত ন চাউল খুৱাব, যাম নেকি ময়ো? মোকতো মাতিবলৈকে পাহৰিছে, মই আপোনাক জানো নহয়, সেইফালৰ পৰা আপুনি মানুহ মাতিহে আহি আছে। মোক আৰু এনেই কিবা এটা কাম বুলি কৈছে, মোকোতো মাতিব পাৰে, নিমন্ত্ৰণ নিদিয়ে নেকি মোক? নাই, কোনে কৈছে? ক'ত দেখিলি তই? নাই দে, একো চেকো নাই আমাৰ ঘৰত। কোনে ক'লে ন চাউল খুৱাম বুলি? ক'ত যে শুনো নহয় কথাবিলাক। ভদেশ্বৰী আণ্টি, আপোনাকো মানিছোঁ দেই, মইনো কিমানখিনি খামেই, এটা মানুহৰ ভাতখিনি খুৱাবলৈকেনো টান পাইছে নহয়। হ'ব দিয়ক, নালাগে মাতা নাই যিহেতু নাযাওঁ, মই এনেই ধেমালিতেহে ক'লোঁ। আপোনাৰ কিন্তু কিছু হৈছে দেই আজিকালি। হ'ব আহিবি, সেই 6টামানত ভাত খোৱাকৈ আহিবি, গম পাইছনে? মই মানে মোৰ অলপ আজিকালি বহুত টেনশ্যনতে মানে খং চং উঠি যায় আৰু। আহিবি মাতিম বুলিতো ভাবিছিলোঁ, তই সেই কিখন আৰু ফাল্টু কথা কৈ দিলে খঙে উঠি আহিল নহয়। আহিবি, এইবিলাক আৰু ফাল্টু ধান্দা একো নকৰিবি দে, সেইজনী তোৰ ভণ্টিহে। ঠিক আছে বাৰু, মই যাম বাৰু। ভাল সখুৱা জাতৰো, ইমান ডেকা ল'ৰা হৈওনো সখুৱা হ'ব লাগেনে? গ'লে যাব, নগ'লে নাই, মাতিছোঁ আৰু। যাব ক'ত নোযোৱাকৈ থাকিব, যাব।